কবিতাৰ শিৰোনাম চিঠি। কবি নিজৰা গগৈ, আবৃত্তি নিৰ্মালী শৰ্মা। তোমালৈ বুলি লিখিলোঁ এখনি চিঠি, সময়ৰ অভাৱ চাগে নাই, তুমি জানো পঢ়িবা? মোৰ ভাষা নাই, ঠিকনাবিহীন চিঠি, সময়ৰ পাকচক্ৰত সকলো যেন পাহৰণিৰ গৰ্ভত। সময়ৰ পৰিৱৰ্তনে তোমাৰ মন সৰলি কৰি দিলে, নাজানো কিয়। হয়তো হ'ব পাৰে তোমাৰ বিলাসী জীৱন, চঞ্চলা মন, আৰু যে কি মোৰ চিঠিত নাই কুলি চৰাইৰ দৰে কোমল মিঠা বসন্তৰ সুবাস। মাথো আছে শৰৎ ঋতুৰ সৰা পাতৰ এক পচা গুণ। তুমি জানো অকণমান সময় পাবা মোৰ চিঠি পঢ়িবলৈ? ধন্যবাদ।